নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম আৰু অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলস্তৰ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ ৰিজাৰ্ভাৰত সৃষ্টি হৈছে উদ্বেগজনক পৰিস্থিতি। কেমেৰাত বন্দী হোৱা দৃশ্যত দেখা গৈছে যে প্ৰবল সোঁতেৰে বৈ যোৱা পানী আৰু উফন্দি উঠা ৰিজাৰ্ভাৰৰ ভয়ংকৰ ৰূপ। নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ আশংকাত নৈপৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে। ইফালে ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতিও অধিক জটিল হৈ পৰিছে। ৰাজ্যৰ 6খন জিলা বৰ্তমান বানৰ কবলত পৰিছে আৰু 22,124 জনতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত 1,690 হেক্টৰ কৃষিভূমি পানীত বুৰ যোৱাত কৃষকসকলৰ যথেষ্ট ক্ষতি হৈছে। বানৰ প্ৰভাৱ পৰা জিলাসমূহৰ ভিতৰত ধেমাজি, লখিমপুৰ, নলবাৰী, চিৰাং, কোকৰাঝাৰ আদি উল্লেখযোগ্য। ইয়াৰ ভিতৰত ধেমাজি জিলাই সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে। বানাক্ৰান্ত অঞ্চলসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত থকাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকললৈ প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। বতৰ বিভাগে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰাত আগন্তুক দিনকেইটাত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। প্ৰশাসনে নদী কাষৰীয়া আৰু নিম্নাঞ্চলবাসীক সতৰ্ক হৈ থাকিবলৈ পুনৰ আহ্বান জনাইছে।